ছাত্ৰ ছাত্ৰীসকল, আমি আগৰটো খণ্ডত কিতাপে আমাক বাহিৰৰ জগতখনৰ লগত চিনাকি কৰাই দিয়াৰ লগতে আমাৰ দৈনন্দিন জীৱনত কিদৰে সহায় কৰি আহিছে তাৰ বিষয়ে কিছু আভাস পালোঁ আৰু লগতে কিতাপৰ জ্ঞানে জীৱনটোক শুদ্ধ পথত আগুৱাই নিয়াত কিদৰে সহায় কৰিছে সেই বিষয়েও আমি জানিব পাৰিলোঁ। আজি আমি কিতাপৰ জ্ঞানে মানুহৰ অন্তৰাত্মাক কিদৰে পবিত্ৰ কৰে আৰু সেই পবিত্ৰ পথত কিদৰে এটা সুন্দৰ জীৱন যাপন কটাব পাৰি সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি মূল পাঠলৈ আগবাঢ়োঁ। এক সময় আছিল শিষ্যই গুৰুগৃহত থাকি গুৰুৰ মুখেৰে যি জ্ঞান পাইছিল তাৰ ওপৰতে নিৰ্ভৰ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিছিল, কিয়নো তাহানিৰ দিনত কিতাপ ছপা আকাৰত প্ৰকাশ হোৱা নাছিল। কিন্তু বৰ্তমান সময়ত গুৰুৰ স্থান কিতাপেই কাঢ়ি ল'লে। যেতিয়াৰ পৰা ছপাখানা আৱিষ্কাৰ হ'ল তেতিয়াৰ পৰা কিতাপেই গুৰু হৈ পৰিল আৰু এই কিতাপৰ পৰা পোৱা জ্ঞানৰ দ্বাৰা আমাৰ বিচাৰ বিবেচনা বঢ়াৰ লগে লগে মনৰ সাহ বাঢ়ে আৰু বুদ্ধি মুকলি হয়। যেতিয়া দেশত বিদ্যাৰ অনুশীলন নাছিল সেই সময়ত মানুহৰ মনত ভয় আৰু কুসংস্কাৰে আৱৰি ৰখাত দেশবাসীসকল অজ্ঞান এন্ধাৰৰ মাজত ডুব গৈছিল আৰু এই অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰিবলৈ আনন্দৰাম ঢেকিয়াল ফুকনে দেশবাসীক কিতাপ অধ্যয়ন কৰিবলৈ সকীয়নি দিছিল। বিদ্যা আৰু জ্ঞানেই হৈছে উন্নতিৰ মূল চাবিকাঠি। জ্ঞানে মানুহক জীয়াই ৰাখে। জীৱনৰ বা সংসাৰৰ জটিলতা বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। তেনেক্ষেত্ৰত যদি আমি কিতাপৰ জ্ঞানক আঁকোৱালি নলওঁ তেনেহ'লে জানো কোনো বিষয়ত হাত দিব পাৰি? এই লৈ ঢেকিয়াল ফুকনে নিজৰ মন্তব্য আগবঢ়াইছিল। সেয়ে কোনো বিষয় নাজানিলে আমি হাত সাৱটি বহি থকাতকৈ তাক অধ্যয়ন কৰি হ'লেও কিছু জ্ঞান আহৰণ কৰি নিজৰ লগতে নিজৰ দেশ উন্নতি পথলৈ আগুৱাই নিয়াত সহায় কৰিব লাগে। তেতিয়াহে আমি সুখী হ'ব পাৰিম। আকৌ কোৱা হৈছে যে বিদ্যাৰ অনুশীলন যিমানেই কৰা হয় সিমানেই কিতাপৰ সমাদৰ বাঢ়ে আৰু তাৰ ফলত জনসাধাৰণৰ মন সজীৱ আৰু সজ্ঞান হৈ পৰে। তেনেক্ষেত্ৰত ৰাষ্ট্ৰৰ শাসন কাৰ্যত কোনোটোতে কেৰুণ নালাগে। দেখা যায় যে কিতাপ ছপা আকাৰত প্ৰকাশ হোৱাৰ পাছৰে পৰা নানান কিতাপ ওলায়েই আছে যদিও কিছুমান কিতাপ ৰাইজৰ ওপৰত অদ্ভুতভাৱে প্ৰভাৱ পৰে। বিবেকানন্দ, ৰাজা ৰামমোহন ৰায় আদিৰ ৰচনাই জাতীয় জাগৰণত প্ৰভাৱ পেলোৱাৰ লগতে ইউৰোপ, ৰুছো, মাৰ্ক্স আদিৰ চিন্তাবিদসকলৰ প্ৰেৰণাই সমাজ পৰিৱৰ্তনৰ প্ৰেৰণা যোগাই আহিছে। তেনেক্ষেত্ৰত কিতাপ একোখনে যেতিয়া প্ৰকৃত ৰহস্য উত্থাপন কৰে তেতিয়া ৰাইজে প্ৰকৃত পথ বিচাৰি পায় আৰু জনসাধাৰণ সজাগ হৈ শাসন যন্ত্ৰ কঁপাই তোলে আৰু কিতাপ পত্ৰ পুৰি লেখকক শাস্তি দিয়ে। কিন্তু এই সত্যৰ পোহৰ বিচাৰি এচামে যেতিয়া কিতাপ ধ্বংস কৰে সেই কথালৈ লক্ষ্য কৰি স্বাধীন চেতিয়া মিল্টনে মন্তব্য কৰিছিল যে কিতাপ এখন ধ্বংস কৰা মানে এজন মানুহক ধ্বংস কৰা। যিয়ে এজন মানুহক হত্যা কৰে তেওঁ ভগৱানৰ প্ৰতিৰূপ এজনকে হত্যা কৰা বুজায়। যিসকলে এখন ভাল কিতাপ ধ্বংস কৰে তেওঁলোকে প্ৰকৃততে নিজৰ বিচাৰ বুদ্ধিক হত্যা কৰে, কিয়নো এখন সহজ কিতাপে মানুহৰ চিন্তাধাৰা মন মগজু বৃদ্ধি হোৱাত সহায় কৰি এক পবিত্ৰ পথৰ সন্ধান দিয়ে। তেনেক্ষেত্ৰত যদি কিতাপ এখন ধ্বংস কৰে তেনেহ'লে তেওঁ নিজৰ বিচাৰ বিবেচনাকহে ধ্বংস কৰা বুজায়। সেয়ে আমি কিতাপৰ পৰা পোৱা জ্ঞানক কেতিয়াও অশ্ৰদ্ধা দেখুৱাব নোৱাৰোঁ, কিয়নো কিতাপেই হৈছে আমাৰ শ্ৰেষ্ঠতম বন্ধু। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আমি কিতাপৰ কথা প্ৰবন্ধটিৰ পৰা ইয়াকে বুজিলোঁ যে কিতাপ হৈছে আমাৰ প্ৰকৃত বন্ধু, যিয়ে আমাক জীৱন যাপনৰ সহজ শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে।